हेलो फ्रेंड्स की खबर। तो फ्रेंड्स আপনার হোম মোবাইলৰ হোম বাটন বা বেক বাটনে কাম নকৰে নেকি? যদি কাম নকৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনাৰ প্ৰব্লেমৰ সলিউশন মই আজি আপোনাক দিম, ঠিক আছে? তো फ्रेंड्स প্ৰথমে আপুনি কি কৰিব, প্লে ষ্ট'ৰলৈ যোৱাৰ পাছত আপুনি ইয়াতে টাইপ কৰিব এটা এপ্লিকেশ্যন সফট কি SOFT, ঠিক আছে? সফট কি টাইপ কৰাৰ পাছত যিটো সেকেন্ড এপ্লিকেশ্যন আহিব, ঠিক আছে? এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব, ঠিক আছে? মই ইনষ্টল কৰি লৈছিলোঁ, কিন্তু আপোনাক সহজভাৱে বুজোৱাৰ কাৰণে মই আনইনষ্টল কৰি লৈছোঁ। প্ৰথমে এইটো ইনষ্টল কৰি লওঁ, ঠিক আছে? তো ফ্ৰেণ্ডছ এইটো এপ্লিকেশ্যনটো ইনষ্টল হ'বলৈ দিয়ক, জাষ্ট 1 MB এইটো ইনষ্টলিং হৈ গৈছে। ইয়াৰ পাছত আপুনি হোম স্ক্ৰীনলৈ যাব। এইটো হৈছে এইটো এপ্লিকেশ্যন, ঠিক আছে? এপ্লিকেশ্যনটো আপুনি ক্লিক কৰি ল'ব, এনেকৈ ক্লিক কৰি অ'পন কৰি ল'ব। অ'পন কৰি লোৱাৰ পাছত আৰু কিছুমান পাৰ্মিশ্যন দিব লগা থাকে, এক্সিলেবিলিটি ছেটিং, এইবিলাক ছেটিঙত অ'পন কৰিব, ইয়াতে অ'পন কৰিব। তাৰপিছত তেনেকুৱা ইনেবল কৰি দিব, ঠিক আছে? ইনেবল কৰি আৰু বেকত আহিব। বেকত অহাৰ পিছত আপোনাৰ যিটো বেক, ঠিক আছে, এইটো ক্লিক কৰিব, আকৌ এবাৰ পাৰ্মিশ্যন দিব। পাৰ্মিশ্যন বেক আহি বেক হোৱাৰ পিছত আপোনাৰ যিটো এইবিলাক ৰেফাৰেন্স এইটো হৈছে আপোনাৰ বেক বাটন, হোম বাটন, ঠিক আছে? এইটো দেখা পাইছে এইবিলাক হোম বাটন, মেনু, হোম আৰু বেক, ঠিক আছে? সেইকাৰণে আপুনি ইয়াত আইকনবিলাক সৰু কৰিব, ডাঙৰ কৰিব পাৰিব। ইয়াতে এইটো এডজাষ্টেবল চাইজ, ঠিক আছে? তো ফ্ৰেণ্ডছ যদি আপুনি বিচাৰে যে বেক বাটনটো লেফ্ট চাইডে ৰাখিব বিচাৰে বা ৰাইট চাইডে ৰাখিব বিচাৰে, ঠিক আছে? ডিফাৰেন্স দেখা পাইছে, এইটো লেফ্ট চাইড আহি গৈছে আৰু এইফালে এইটো ৰাইট চাইড আহি গৈছে, ঠিক আছে? আপোনাৰ এডজাষ্টেবল যেতিয়া আপুনি যেনেকুৱা বিচাৰে সেনেকুৱা ৰাখিব পাৰিব, ঠিক আছে? এবাৰ যদি বিচাৰে এইটো আইকন চেঞ্জ কৰিম, মই চেঞ্জ কৰি বেলেগ এটা আইকন ল'ব বিচাৰোঁ, নিউ আইকন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইটো আইকনৰ চাইজটো আপুনি চিলেক্ট কৰি সৰু কৰি লোৱাৰ পাছত এইটো, ঠিক আছে? এইটো দেখা পাইছে আপুনি, এইটো ক্লিয়াৰ আহিছে, ঠিক আছে? তো ফ্ৰেণ্ডছ এনেকুৱা আপুনি ইউজ কৰিব পাৰিব এইটো এপ্লিকেশ্যন। তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ইউজফুল হৈছে, আপুনি যদি কিবা হেল্প পাইছে মোৰ পৰা, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যোৱাৰ আগতে আপোনাৰ যদি কিবা প্ৰব্লেম থাকে, আপুনি প্ৰব্লেম থাকিলে মোক কমেণ্ট কৰি জনাই দিব পাৰে, এপটো ইউজ কৰাৰ ক্ষেত্ৰত বা আপোনাৰ ছেটিঙৰ কিবা প্ৰব্লেম হৈছে, তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব, মই আপোনাক প্ৰব্লেম সলভ কৰি দিছোঁ। তো তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ কৰিছোঁ। বাই বাই, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ।